হাই ফ্ৰেণ্ড, মই বৰ্তমান ক'ত আছোঁ জানেনে? আমাৰ চাহ বাগানৰ মাজত। এই বছৰ আমাৰ নতুনকৈ পাত ছিঙা আজি আৰম্ভ কৰিছে। গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, আপোনালোকেও বাগানৰ সুন্দৰ পৰিৱেশটো উপভোগ কৰিব আৰু আমাক আশীৰ্বাদ কৰিব যাতে আমাৰ প্ৰডাকশ্যনটো এই বছৰ ভাল হয়। গতিকে ব'লকচোন যাওঁ, আমাৰ বাগানখন আপোনালোকক দেখুৱাওঁ এবাৰ। চাওকচোন আমাৰ বাগানখন কিমান ধুনীয়া লাগিছে দেখিবলৈ। নতুন কুঁহপাতবিলাক ওলাইছে যে এতিয়া দেখিবলৈ বহুত ভাল লাগে। দেখিছেনে কি সুন্দৰ লাগিছে বাগানখন। দেখিছেনে কিমান ভাল লাগিছে। বাগানৰ মাজত সৰুজোপা আম গছ দেখিছেনে? এনেই আমজোপা বহুত ফুলে, এই বছৰহে আমজোপা নুফুলিলে। বাগানৰ মাজত থকাৰ বাবে অৱশ্যে আমি আম খাবলৈও নাপাওঁ, কাৰণ এই বাকী ল'ৰা ছোৱালীবিলাক আহি পেলাই মানুহ নথকাত গোটেই খাই পেলায়। এইবাৰ আম অৱশ্যে বেছি নালাগিল। দেখিছেনে এয়া? এই আমবিলাক তেনেকুৱাই নেকি, এবছৰ লাগে এবছৰ নালাগে। চাওক এয়া কি সুন্দৰকৈ ভিডিঅ' বনাই আছোঁ মই। সৈ দুটা দৌৰি আহি আছে, আমাৰ পল শইকীয়া আৰু আমাৰ ভাগিনী ল'ৰাটো দৌৰি দৌৰি আহি আছে বাগানৰ মাজলৈ। এয়া বাগানৰ মাজে মাজে আমাৰ পোৱালি দুটা গৈ আছে, এটা ভতিজা এটা ভাগিনী আহিছে পৰীক্ষা চৰীক্ষা শেষ কৰি। দুইটা খোজকাঢ়ি গৈ আছে বাগানৰ মাজে মাজে। আৰু দূৰত সৌৱা আমাৰ বৌ আৰু আমাৰ ভণ্টি এজনীয়ে পাত ছিঙি আছে বাগানৰ মাজে মাজে। দেখিছেনে কি সুন্দৰ এয়া গছ। লাগি গৈছে, চাওকচোন কিমান ভাল লাগিছে। কেতিয়াবা মন বেয়া লাগিলে যদি বাগানখনৰ মাজলৈ গুচি আহোঁ, মনবিলাক আমাৰ এনেই ভাল লাগি যায়। তাতে এতিয়া কুঁহপাতবিলাক ওলাইছে যে সৌন্দৰ্যটো আৰু বৃদ্ধি পাইছে। সৌৱা দূৰত আমাৰ দুজনীয়ে পাত ছিঙি আছে আৰু বাগানৰ মাজে মাজে সেয়া চেগুন গছ দেখিছেনে? চেগুন গছ সেয়া। এইখন বাগান দেখিছেনে নাই? এইখন মানে লেতেৰা হৈ আছে, মানে সময়ৰ অভাৱত চাফা কৰা হোৱা নাই। সেয়া উঠিয়া পৰিবি, দুইটা প্ৰসাদ খাবগৈ লাগে। এয়া পাত ছিঙাটো এবাৰ চাওকচোন আমাৰ বৌয়ে কেনেকৈ পাত ছিঙিছে। সেয়া সেইজনী আমাৰ বৌ টুকুৰি লৈ ধুনীয়াকৈ ছিঙি আছে। এয়া গান গাইছে আমাৰ এটাই বাগানীয়া মানুহ বুলি। এয়া কি ধুনীয়াকৈ পাত ছিঙিছে দেখিছেনে? এনেকৈয়ে ছিঙে আৰু আপোনালোকেও কেতিয়াবা আহিবচোন পাত ছিঙিবলৈ, আমাৰ তাত সহায় কৰি দিব অলপমান। আজিকালি মানুহেই নাপায়, চব ব্যস্ত হ'ল আৰু ন। এয়া চাওঁতে আমাৰ প্ৰসাদ ৰেডি হৈ গ'ল। এজনী বাইদেউ হাঁহি হাঁহি প্ৰসাদ বিলাই আছে। দেখিছেনে এয়া কি ধুনীয়া প্ৰসাদ। এতিয়া আমি খাম আৰু দেই। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ আহিবলগীয়া দিনত পাতৰ প্ৰডাকশ্যন ভাল হয়। এতিয়া ভাত বনোৱাৰ কাম চলি আছে। এয়া বাইদেৱে আজি কি শাক বুলি কয়, ভতুৱা শাক বিলাহী মাছৰ লগত জোল বনাব। দেখিছেনে? আৰু এইপিনে বেঙেনা পুৰি আছে। আমি ভাবিলোঁ বাইদেউহাতে এসাঁজ খাওঁ। সেয়া ধুনীয়াকৈ বনায়, বাইদেৱে ধুনীয়াকৈ বনায় দেই। দেখিছেনে সেয়া কি ধুনীয়াকৈ বনাই আছে। এয়া বাকী কাম বন শেষ কৰি এতিয়া ভাত খোৱা পৰ্ব আৰম্ভ কৰিছোঁ। সেয়া আমাৰ পিকুৱে খাই আছে হাঁহি হাঁহি, মাহে খাই আছে। দেউতা আজিকালি অকণ খং হৈছে, খঙত বহি থাকে, সেয়া গালি পাৰিয়ে আছে। এয়া ভিনদেউৱে খাই আছে শাকৰ তৰকাৰী, মাছৰ তৰকাৰী, বেঙেনা ভাজি, চাটনি, গাজৰ চাটনি। এয়া ভিনদেউৱে খাই আছে। এতিয়া আমিও খাবলৈ আৰম্ভ কৰোঁ দেই। ধন্যবাদ।